এতিয়া দেখা গৈছে যি প্ৰাইভেট চিমসমূহৰ কথা তেওঁলোকে যি যেনেকৈ ধৰণে ৰেটসমূহ বঢ়াই দিছে বৰ্তমান সময়ছোৱালৈকে দেখা যোৱা নাই যে অসমত তেনেকুৱা ধৰণৰ কিবা প্ৰভাৱ ভাবিলোঁ এইবাবে আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়াওঁ আৰু তাৰ লগতে যি দেখা গৈছে যে অন্য ৰাজ্যসমূহত প্ৰায় দুদিনমানতে প্ৰায় 1.5 কোটি নে 3 কোটিলৈকে চিম পৰ্ট হৈ গ'ল যে BSNL-ত এয়া যি ভাবিলোঁ এই ভিডিঅ'টোৰ দ্বাৰা অকণমান আপোনালোকৰ ফালেও কিবা এটা অকণমান জনাওঁ বুলি যে ময়ো আহিলোঁ এতিয়া BSNL-ৰ যি এখন অফিচ কাষ্টমাৰ ছাৰ্ভিচ চেণ্টাৰ ইয়াৰ ভিতৰলৈ সোমাই যাওঁ আৰু সোমাই অথনিয়েতো আহিলোঁৱে আহি মেলি মই অলৰেডি মোৰ যিটো চিম সেই চিমটো পৰ্ট কৰিলোঁ নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো ভাৰত সংচাৰ নিগম লিমিটেড ইয়াৰ আৰু এটা নাম যি বহুতে কয় ভাই সাহেব নেহি লাগেগা বৰ্তমান সময়ছোৱালৈকে যি পৰিস্থিতি আছিলে তেওঁলোকৰ তেনেকুৱা ধৰণৰ কিন্তু এতিয়া যি দেখা গৈছে তেওঁলোক অকণমান হ'লেও বাউন্স বেক মাৰিব এই ভিডিঅ'টোৰ দ্বাৰা মই অকণমান ভাবিলোঁ যে আপোনালোকক BSNL-ৰ বিষয়লৈ অকণমান দুআষাৰমান কওঁ অন্য চিমৰ যিবিলাক নেটৱৰ্ক আছিলে সেই নেটৱৰ্কসমূহ 5G-লৈ গৈ পাই গ'ল কিন্তু বৰ্তমান সময়ছোৱালৈকে BSNL 3G-তে আছে এতিয়ালৈকে যিসকলে BSNL-ত অহা নাই সেইসকলেতো ভাবিয়ে আছে যে কি হ'ব আহিলৈ মই কৈছোঁ যে আপোনালোকে আহক BSNL-এ অতি সোনকালে বাউন্স বেক মাৰিব কাৰণ কি জানেনে যিজন আমাৰ অতিকৈ শ্ৰদ্ধাৰ ব্যক্তি ৰতন টাটাদেৱে এই BSNL-ৰ কণ্টেক্টটো তেখেতে পাইছে আৰু তেখেতে আশ্বাস দিছে আমাক যে 2024 চনৰ ভিতৰতে তেওঁ 4G পুৰা হাই স্পীডত চলাব আৰু 2025ত 5G আহি যাব সেইজন ব্যক্তিয়ে যদি কৈছে আপোনালোকে 100%লি ভাবি ল'ব পাৰে ধৰিব পাৰে যে হয় তেওঁ কোৱা কথা কেতিয়াও মিছা নহয় আৰু তেখেতে বৰ্তমান সময়ছোৱালৈকে ভাৰতৰ বাবে যিমানখিনি কাম কৰি গৈছে সেইখিনিৰ বিষয়ে আপোনালোকে জানেই ইয়াৰ দ্বাৰা আকৌ এবাৰ কওঁ আপোনালোকক যে আপোনালোকে হেছটেগ চলাওক যে টাটাকা BSNL বুলি বা পৰ্ট BSNL তেনেকৈ আপোনালোকে হেছটেগ চলাওক যি বাহিৰৰ দেশসমূহত তেনেকৈ বাহিৰৰ ৰাজ্যসমূহত যি ধৰণে তেওঁলোকে চলাই আছে BSNL 15 ছেপ্টেম্বৰ 2000 চনতে যি আৰম্ভ তেওঁলোকৰ মূল উদ্দেশ্য আছিলে যিসমূহ পাহাৰ ভৈয়াম যি একদম চুকে কোণে তেওঁলোকে মানুহৰ লগত সংযোগ কৰাব নেটৱৰ্কৰ থ্ৰুৱেদি তেওঁলোকৰ BSNL-ৰ থ্ৰুৱেদি আৰু তেওঁলোকে সিমানখিনিলৈকে তেওঁলোকৰ ছাকচেছ হৈছে যে বৰ্তমান সময়ছোৱালৈকে আপোনালোকে চাব পাৰে যে অন্য ঠাইত যদি আপোনালোকে পাহাৰে ভৈয়ামে তেনেকুৱা জেগাবিলাকত যদি যায় ভিতৰুৱা জেগাবিলাকত এতিয়াও অন্য চিমবোৰৰ যিসমূহ টাৱাৰ সেই টাৱাৰসমূহ এতিয়ালৈকে গৈ পোৱা নাই কাৰণ ভাৰত যি BSNL তেখেতলোকে অকল সেই টাৱাৰটো তাত গৈ লগাইছে অন্য কোনোৱে লগাব পৰা নাই এতিয়ালৈকে কাৰণ কোনে ইমান খৰচা কৰি দিব ইমান ভিতৰুৱা জেগাবিলাকত সেইবুলি তেওঁলোকে লগোৱা নাই কিন্তু বাকী টাউনবিলাকত তেওঁলোকে কব্জা কৰিব পাৰিছে সেইবিলাকত কৰিব পৰা নাই আৰু বৰ্তমান সময়ছোৱালৈকে এইবাবে BSNL চলি আছে যে এনেকুৱা জেগাবিলাকত অকল BSNL-এ চলে যে আপোনালোকে জানেই যে ময়ো কেতিয়াবা ৰাইডসমূহত যাওঁ পাহাৰবিলাকত বেছিভাগ অৰুণাচল হওক বা অন্য ঠাইসমূহত সেইসমূহত গ'লে তাত অকল BSNL-এ চিমে পায় মোৰ চিমটো অলৰেডি BSNL এটা আছিলেই তাকো আকৌ এটা মোৰ এয়াৰটেলটো এতিয়া পৰ্ট কৰি দিলোঁ BSNL-লৈ এই কথাটো হ'ল 2004 আৰু 2005 চনৰ ভিতৰত তেওঁলোকে প্ৰায় 10,183 crore তেওঁলোকে প্ৰফিট কৰিবলৈ সক্ষম হৈছিলে সেই সময়ত 2004-05 এক বছৰৰ ভিতৰতে এনেকৈ ধৰণে তেওঁলোকৰ প্ৰফিটসমূহ চলি আছে কিন্তু মাজতে হ'ল কি কথাটো কি কাৰণে BSNL এই ধৰণে বৰ্তমান অৱস্থাত আহি গ'ল মানে ডাউনফল কিয় হ'ল তেওঁলোকৰ সেই বিষয়টোলৈ অকণমান কওঁ আপোনালোকক 2007 চনতে দয়ানিধি মৰাণ বুলি যিজন তেখেত আছিলে টেলিকম মিনিষ্টাৰ তেখেতৰ CBI আউটত তেখেত আহিলে CBI আউটত তেখেতে কি কাৰণে আহিলে জানেনে অহাৰ কাৰণ হৈছে এয়াই যে তেখেতৰ এক নিজৰ পাৰ্চনেল টিভি আছিলে ছান টিভি বুলি সেই ছান টিভিত তেওঁ BSNL-ৰ ফালৰ পৰাই মানে BSNL-ৰ যিসকল অকণমান ওপৰ লেভেলৰ মানুহ আছিলে তেওঁলোকৰ ফালৰ পৰা তেওঁ অলপ মিলাই মেলি নিজৰ ঘৰতে সেই ছান টিভি যি তেখেতৰ প্ৰাইভেট হয় কিন্তু BSNL-ৰ পৰা গোটেইখিনি তেখেতে চলাই আছিলে মানে বিনা পইচাত সেই বস্তুটো লৈ মেলি তেখেতে CBI আউটত আহিলে আৰু তেখেতে বৰ্তমান সময়ছোৱাত কিজানি তেওঁ তেনেকৈ ফচি থকা নাই বাচি গ'ল কেনেকৈ কি কৰিলে সেইবিলাক তেওঁ জানে তেওঁৰ বিষয়লৈ ইমান কোৱা নাই কিন্তু মানে BSNL কিয় নামিলে সেই বিষয়লৈ কৈছোঁ তেখেতে বহুতখিনি ফল্ট কৰিলে তাৰপিছত এনেকৈ ধৰণে তেওঁ ৰিজাইনো কৰিলে সেইটো সময়ত তাৰপিছত নেক্সট আহি গ'ল ৰাজাদেৱেও সেই তেনেকৈ টেলিকম মিনিষ্টাৰ হ'ল যেতিয়া সেই সময়ছোৱাত তেখেতে বিভিন্ন ধৰণৰ প্লেনিংসমূহ কৰি মেলি তেখেতেও অলপ দিনলৈকে এনেকৈ চলাই মেলি সেই সময়ছোৱাত আকৌ কি হ'ল জানেনে 1.76 লাখ কৰোৰ টকাৰ এটা ঘোটালা হৈ গ'ল স্কেম হৈ গ'ল
সেই স্কেমৰ সময়তো BSNL বহুতখিনি তললৈকে নামিলে পিছত এনেকৈ ধৰণৰ প্ৰজেক্টসমূহ লাহে ধীৰে লৈ থাকিলে এটা দুটাকৈ তাৰপিছত 2013 2014 এনেকুৱা সময়ছোৱাত প্ৰায় 7,020 কৰোৰলৈকে তেওঁলোকৰ লছলৈ গুচি গ'ল আৰু এই ধৰণে বৰ্তমান সময়ছোৱালৈকে লছেই চলি আছে কিন্তু এতিয়া যি দেখা গৈছে যি এক ঢৌ উঠিছে এতিয়াতো লগা নাই যে BSNL আৰু কিছুদিনৰ ভিতৰতে বহুতখিনি ওপৰলৈকে উঠিব আৰু সেইখিনি একমাত্ৰ সম্ভৱ হ'ব আপোনালোকৰ বাবে আৰু ৰতন টাটা দেৱৰ বাবে আৰু দুটামান কথা যি ক'ম তাৰপিছতে ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি যে BSNL প্ৰব্লেম যে মেইন প্ৰব্লেমসমূহ কি আছিলে মেইন প্ৰব্লেম যি আপোনালোকেও আগতে পাইছেই যে ইয়ালৈ যদি মানে BSNL মই অকল এই অফিচৰ কথা ক'বলৈ যোৱা নাই যিটো অফিচলৈ নাযায় কিয় আপোনালোকে আহি লাইন পাতিব লাগিব বহুত দেৰি ৰখিব লাগিব তেওঁলোকক মানে ক'ব লাগিব মানে কি চৰকাৰী কৰ্মচাৰীটো তেওঁলোকে ইমান এটা পাত্তাও নিদিয়ে ল'লে ল'বি নল'লে নাই তেনেকুৱা টাইপৰ আছিলে কিন্তু সেই সময়ছোৱাতে যি প্ৰাইভেট যিসমূহ চিম আছিলে সেই চিমসমূহে এই ফাইদা লৈ মেলি তেওঁলোকে এণ্ট্ৰি মাৰি দিলে তেওঁলোকে ফ্ৰীকৈ ঘৰত গৈ মেলিও চিম দি দিয়ে ইমান এটা হেৰিও কৰি নাথাকে কিন্তু আপুনি BSNLলৈ আহিলে একদম বহুত ডকুমেণ্ট কিবা কিবি আপোনাক মানে একদম অধৈৰ্য কৰি দিব সেই সেনেকুৱা টাইপ আছিলে কাৰণে এনেকুৱা সময়ছোৱালৈকে এনেকুৱা হৈ আছে কিন্তু বৰ্তমান সময়ছোৱাত দেখা গৈছে যি আগত তেওঁলোকৰ প্ৰায় 1,07,000 নে কিমান তেনেকুৱা ধৰণৰ কিবা এটা মই ভালকৈ ফিগাৰটো ক'ব পৰা নাই তেওঁলোকৰ কৰ্মচাৰী আছিলে কিন্তু বৰ্তমান সময়ছোৱাত সেইখিনি কৰ্মচাৰী বহুখিনি তেওঁলোকৰ ৰিটায়াৰো হ'ল বা বহুখিনি তেওঁলোক বৰ্তমানলৈকে নাই এতিয়া যিসকল নতুন তেওঁলোক কিন্তু তেনেকুৱা নহয় যি কামসমূহ তেওঁলোকে বহুত ধুনীয়াকৈ কৰি গৈ আছে সেইবাবে লাহে লাহে এতিয়া দেখা যাব BSNL ওপৰলৈ উঠাৰ আমি যে এতিয়া মাধমাৰটো খাইছোঁ ইয়াৰ মূল কাৰণটো হৈছে কি যি জিঅ' চিম 40% এয়াৰটেল 33% আৰু VI 10ৰ পৰা 15% মানে 90% তেওঁলোকে মাৰ্কেটটো তেওঁলোকে নিজে লৈ আছে আমমুৱে একেলগ হৈ মেলি মনৰ মৰ্জিমতে তেওঁলোকে দাম বঢ়াই দিছে কাৰণ অপশ্যন নাই বেলেগ এটা অপশ্যন আমি যদি এনেকুৱা ধৰণৰ অপশ্যন যি BSNL যি বৰ্তমান সমস্যাৰ লগত উঠিব সেয়া হ'ব একমাত্ৰ আমাৰ বাবে আপোনালোকে তাৰ বাবে সহায় সহযোগিতা কৰিব লাগিব আপোনালোকে চিমসমূহ পৰ্ট কৰক তেওঁলোককো জনাওক যে তহঁতৰ মন মৰ্জি নচলিব কাৰণ মই এই কথাষাৰ এই ভিডিঅ'টোৰ দ্বাৰা এইকাৰণে কৈ আছোঁ যে অন্য বস্তুবিলাকত যেতিয়া দাম বাঢ়ি যায় তেতিয়াতো আপোনালোকে দেখোন ধুনীয়াকৈ ওলাই আহে তেতিয়া এতিয়া যি ডাবল কৰি দিছে দামসমূহ এতিয়া কিয় ওলাই অহা নাই এইটো কি চৰকাৰী নহয় নেকি এয়াও চৰকাৰী কিন্তু মাধমাৰ মাৰিছে প্ৰাইভেটে আপোনালোকে চৰকাৰক এতিয়া সহায় কৰক আপোনালোকৰ এই সহায় দ্বাৰা চৰকাৰৰো কিবা লাভ হ'ব আৰু লগতে আমাৰো লাভ হ'ব ৰাইজৰ কাৰণ চৰকাৰৰ যেতিয়া লাভ হ'ব আমালৈতো কিবা এটা আহিবই আৰু বৰ্তমান সময়ছোৱাৰ যি বিজেপি চৰকাৰ তেওঁলোকেও যথেষ্টখিনি লাগি আছে আৰু বৰ্তমান সময়ছোৱালৈকে তেওঁলোকে চলাই আছে আৰু তেওঁলোকে বহুখিনি যি কাম কৰিছে ৰাইজে যি বেয়া পাই আছে কিন্তু BSNLক তেওঁলোকে যাবলৈ নিদিয়ে কাৰণ তেওঁলোকৰ সময়ছোৱাত যদি BSNL গুচি যাবলৈ হয় তেন্তে ৰাইজেতো আৰু বেয়া পাব যে BSNLকো পঠিয়াই দিলে তেওঁলোকে সেই তেনেকুৱা টাইপৰ কথা আহিব সেইকাৰণে BSNLক তেওঁলোকে যাব দিব নোৱাৰে আৰু সেইবাবে ৰতন টাটা দেৱক তেখেতলোকে 15,000 কোটি টকা তেওঁলোকে কণ্টেক্টটো দিছে আৰু তেখেতে মুঠতে এইটোত ছাকচেছ কৰিবই মুঠতে বাউন্স বেক মাৰিবই BSNL সেইটো আপোনালোকে খাটাং কৰি ৰাখক আৰু 2025 চন যে এতিয়া আপোনালোকে 5G চলাই আছে আপোনালোকে ভাবি আছে যে 5Gটো আমি চলাই আছো এতিয়া 4Gলৈ কেনেকৈ যাম স্পীডটোৰ কথা আছে আপোনালোকে যদি ৰতন টাটা দেৱে এই কামটোত যেতিয়ালৈকে কৈছে যে 2024ত 4G আৰু 2025ত 5G তেতিয়া যদি 6Gও আহি যায় 5G লগত মুঠতে পাত্তা নাপায় কাৰণ তেওঁ ছফটৱেৰত কিবা অকণমান হ'লেও আপগ্ৰেড কৰিব বুলি তেখেতে কৈছে ইমানখিনিয়ে যে মই ক'ব লগা আছিলে এই ভিডিঅ'টোৰ দ্বাৰা থুলমূলকৈ আপোনালোকক বুজালোঁ আৰু আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা বুজি পালে যে মূল উদ্দেশ্য কি কাৰণে মই ক'ব বিচাৰিছোঁ এইখিনি কথা আৰু শেষৰবাৰ আকৌ ক'ম যে বেছি ফ্ৰী কৰি নাথাকিব সেয়া মই অকল এই চিমৰ বিষয় লৈ আপোনালোকক উদাহৰণ দি বুজাই দিছোঁ কাৰণ অন্য কামসমূহতো আপোনালোকে গমেই পাইছে যে বেছি ফ্ৰী যদি খাই থাকিব ফ্ৰীটো আপোনালোকক চামুচেৰে দিব মাৰিব কিন্তু বেলচাৰে ইমানখিনি আছিলে এই ভিডিঅ'টোৰ মূল উদ্দেশ্য আপোনালোকৰ আগলৈ আগবঢ়োৱাৰ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ধন্যবাদ